আমাৰ হিঙবি ৰাইজৰ মৰজু নামঘৰটো ভাঙি দিয়া হৈছে কাৰণ আমি নতুনকৈ ইয়াত স্থাপিত কৰিম বুলি ভাবিছোঁ নতুনকৈ নামঘৰটো তো সকলো গাঁৱৰ ৰাইজে মিলি নামঘৰটো ভাঙি দিয়া হৈছে তাৰ পৰা ইয়াতে মানে আৰচিচি কৰি বনাব লাগিব সেইটো কাৰণে সকলো গাঁৱৰ ৰাইজ আহি পিনে নামঘৰটো এতিয়া ভাঙি থকা হৈছে আৰু তাৰ পৰা ইয়াতে আকৌ নতুনকৈ বনাব লাগিব আমাৰ আগৰ পুৰণি নামঘৰটো হাফৱাল আছিলে আৰু খুঁটাবিলাক মানে আপোনাৰ ইটাৰে নিৰ্মিত আছিলে তো এতিয়া ইটা মানে ভাঙি দিয়া হৈছে আমাৰ নামঘৰীয়া ৰাইজ প্ৰতিটো ঘৰৰ পৰা মাহেকত 500কৈ বৰঙণি তোলা হৈছে আৰু সেই বৰঙণিৰে মানে নামঘৰ নতুন নামঘৰ নিৰ্মাণ কৰাৰ কাম হাতত লোৱা হৈছে আৰু আশীৰ্বাদ কৰিব যাতে আমি সকলোৱে মিলি নামঘৰটো সুন্দৰকৈ নিৰ্মাণ কৰিব পাৰোঁ A few moments later. Two hours later. দেখি যা অৱস্থা কি কৰিবা ন এটা তামোলৰ গাঁতটো হৈ গ'ল নেকি চাদা মেইন কি হ'ল কোনো খেল Yo, volven. আজি নামঘৰ পুৰা কাম লাগি আছে এতিয়া পুৰা চলি আছে Day 4. এয়া চব কিছুদিনৰ পিছতে ভীমৰ কাম চলি আছে ভীম ঢালিবৰ কাৰণে জালি বনাই থকা হৈছে আৰু এয়া চবে মিলি পুৰা মছলা বনাই থকা হৈছে শিল বালি সিমেণ্ট দি পুৰা মছলা তৈয়াৰ কৰি থকা হৈছে সকলোৱে মিলি ইফালে মছলা ঢালি থকা হৈছে ভীমৰ যেতিয়াৰ পৰা ষ্টাৰ্ট হৈ গ'ল আৰু মছলা ঢলা কাম
না না বান্ধি দিয়া আছে বেছি নাই বেয়া হাতত পিছে One week later. এয়া চাওক ভীমঢলা কাম কমপ্লিট হওঁ অৱস্থা তো বতৰটো ডাৱৰীয়া কৰিছে বৰষুণ দিব পাৰে কাৰণে বস্তা দি ঢাকি থোৱা হৈছে আৰু এফালে ঢালি থকা হৈছে আৰু মছলা Weeks later. এয়া চাওক কিছুদিনৰ পিছত 10 ইঞ্চি ৱাল মৰা হৈ গ'ল তো এতিয়া মাটি তোলাব লাগিব মাটিৰ কাম আছে আজি ফুটা কাম শেষ হৈছে গতিকে আজিৰ পৰা নাম আমাৰ ইলাকাৰ কনষ্টিটিউচনৰ ধুতে দেই তোমালোকৰ পোষ্ট হ'ব পিছতে আৰু আমাৰ বৰষুণ বতৰ চিপচিপকৈ বৰষুণ দি আছিলে আৰু লগতে ঠাণ্ডাও পৰিছিলে কাৰণে পুৰা জেকেট লগাই লৈছোঁ হেলমেট লগাই লৈছোঁ ছেফটিৰ কাৰণে মাটি পেলোৱা কাম হ'ল কিন্তু বেক চাইডত গাড়ী নোসোমোৱাৰ কাৰণে মাজতে পেলাই দিয়া হ'ল মাটিখিনি তো ইয়াত দম লাগি গ'ল তো সেইটো কাৰণে এতিয়া টানি টানি সেই বেক চাইডলৈ মাটিখিনি নি আছোঁ আৰু ইয়াৰ পৰা সমান কৰি তো গাঁৱৰ ৰাইজ আহি সকলোৱে পূৰা মিলা প্ৰীতিৰে কাম লাগি আছোঁ আৰু আমি নামঘৰ কামত কোন কোন আহিছে কোন কোন অহা নাই তাৰে ৰেজিষ্টাৰ চলি আছে আমাৰ গৌৰ মিস্ত্ৰীয়ে মেইন ইয়াত কাম লাগি আছে এয়া চাওক ৰাইজৰ কাম বুলিকে দৌতিও আহিছে অলপ কাম কৰি দিবলৈ পুৰা মাটি টানি আছে কোৰলৈ
ইটা